নমস্কাৰ পুনৰবাৰ সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আচলতে মই শুৱালকুছিত আছোঁহি, গতিকে শুৱালকুছিলৈ আহিছোঁ যেতিয়া তাঁতৰ কথাটো নেদেখালে ভাল নহ'ব আৰু কিবা আধৰুৱা হৈ থাকি যাব। সেয়ে ভাবিলোঁ তাঁতশালক লৈ এটা ভিডিঅ' বনাওঁ আৰু সেইকাৰণে মই মোৰ ষ্টুডেণ্ট মাধুৰ্যজ্যোতি দাসৰ ঘৰলৈ আহিলোঁ আৰু আজি আমি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। যিহেতু শুৱালকুছি পৃথিৱী বিখ্যাত ইয়াৰ পাট কাপোৰৰ কাৰণে, গতিকে আজি আপোনালোকক মই পাট কাপোৰৰ শাল দেখাম আৰু অকণমান কিবাকিবি কথা জনাবলৈ বিচাৰিম। আমাৰ ইয়াত আছে, আপোনাৰ নামটো কৈ দিয়ক। মোৰ নাম শ্ৰী উৎপল কুমাৰ দাস। মোৰ ষ্টুডেণ্ট মাধুৰ্য দাসৰ দেউতাক হয়। আজি তেওঁলোকৰ ঘৰলৈ আহিলোঁ আৰু তেওঁ আমাক গোটেই কথাখিনি বুজাই দিব। এতিয়া খুৰাই মোক বুজাই দিব। আচলতে আমি যেতিয়া আমাৰ সেইফালে যেতিয়া আমি মাটিৰ শালত মানে তাঁত বাতি কৰোঁ, সেই চিষ্টেমটোৰ লগত এইটো অকণমান বেলেগ। ইয়াত আমি সূতাবোৰ কেনেকৈ কি কৰোঁ, মানে তাঁতখনত যেতিয়া লগাওঁ তেতিয়া কি কৰোঁ, প্ৰথমৰ পৰা অকণমান কৈ দিব নেকি? মানে আমাৰ বাতি কাঢ়া বুলি কয়, মানে ডাঙৰ ড্ৰাম আছে, সেই ডাঙৰ ড্ৰামত আমি বাতিটো কাঢ়ি লওঁ। কাঢ়ি লৈ তাৰ পৰা আমি এই নৰসটোত, এইটো আগনৰস বুলি কয়, এই আগনৰসটোত আমি মানে ভৰাই লওঁ। এইটো ইয়াত মানে কোনোবাই ধৰি লওক 12 থানৰ বাতি দিয়ে, কোনোবাই 20 থানত দিয়ে। এইটো যাৰ যেনেকুৱাকৈ সুবিধা হয়, সম্বলো থাকিব লাগে, মানে যিহেতুকে পাট সূতাটোৰ দাম বেছি, সেই সুবিধা অনুযায়ী তেওঁলোকে ইয়াত বাতিটো মানে থান হিচাপত মানে আপোনাৰ কাপোৰটো ভৰাই দিয়ে, মানে সূতাটো ভৰাই দিয়ে, যিটো মানে 12 থান 14 থান তেনেকুৱাকৈ। তাৰপিছত আমাৰ এইটো লৈ অনাৰ পিছত, ড্ৰামৰ পৰা লৈ অনাৰ পিছত ইয়াতে মানে আমাৰ এটা খেব বুলি কয়। এইটো যিটো মানে আপোনাৰ খেব মানে এইটো ইয়াতে এই বটোৰ আমাৰ সূতাবিলাক ভৰাই লোৱা হয়। এই দুটা জাকি থাকে, ইয়াতে মানে সোমাই আনি ইয়াতে ৰাহত বিন্ধাই পেলাই এই কাপোৰখিনি ৰাহত ভৰাই দিয়ে। ভৰাই দি পেলাই এই বাতিযোৰ মানে ফিট কৰি লোৱা হয়। তাৰপৰা আনুষংগিক যিখিনি কাম থাকে ইয়াতে আমাৰ বনাই লোৱা হয়। যেনেকুৱাকৈ মাকুটো অহা যোৱাৰ কাৰণে যিটো মাফত আমি এই ঢোলবিলাক ল'ব লাগে টানি, সেইবিলাক আমি ফিট কৰি লওঁ। আৰু তাৰ লগত আপোনাৰ ধৰি লওক এইখিনি আমাৰ আগৰ পৰাই ফিট কৰা থাকে, শিৰখ বুলি কয়, এইখিনি থাকেই। মেচিনটো আৰু এই হাৰ্নিছবিলাক আমাৰ ফিট কৰা থাকে। এই কিন্তু ববিলাক আমাৰ ফিট কৰা নাথাকে, পিছত দিয়া হয় নেকি? এইখিনি যেতিয়া বাতিযোৰ ফিট কৰা হয়, কৰাৰ পিছত আমি এই বখিনি আমি মানে বনাই লওঁ, ইয়াতে গাঁঠি লোৱা হয়। তেতিয়া ইয়াতে মানে আমাৰ যি কাৰ্ড আছে, এই ফুলবিলাক যিটো আমাৰ থাকে, কিছুমান ডিজাইন চানেকি বুলি কওঁ, সেই চানেকিবিলাক আমি তাত এই কাৰ্ডত বান্ধি থোৱা আছে, বনাই থোৱা আছে। তাৰ পৰা ধৰি লওক মেচিনৰ তাত যিবিলাক ফুটা থাকে হুকত সোমাই যায়, আৰু সোমোৱাৰ লগে লগে সেইখিনি যিখিনি হুক সোমাই এই হাৰ্নেছখিনি দাঙি দিয়ে, আৰু দাঙি দিয়াৰ লগে লগে শিৰখখিনি দাঙা যায়। দাঙা যোৱাৰ লগে লগে এই বখিনি দাঙা যায়। তাৰপিছত সেই এই ফুলখিনি উঠি যায়। তাত মানে বান্ধি থোৱা আছে আচলতে আমি এটা ডিজাইন তেনেকুৱা। আৰু এইটো মানে আমি কি ক'ম, যেনেকুৱাকৈ ইটাবিলাক আমি বনাওঁতে এইটো এটা আমি মানে এটা সেই ভিতৰত বান্ধি থৈ দিওঁ, ব্লক বুলি কয়। ঠিক সেনেকুৱাকৈ আমি ব্লক চিষ্টেমত মানে এনেকুৱাকৈ ফুলখিনি ডিজাইনখিনি আমি বনাই লোৱা আছে। এইবোৰ এই গোটেই ফুল কটা প্ৰক্ৰিয়াটো মানে আপোনালোকৰ ইয়াতে হয়নে? ইয়াতে হয়, ইয়াতে বিভাগে বিভাগে মানুহ আছে। ধৰ আমি আগতে এই ডিজাইনবিলাক কাটোতে আমি ঘৰতে কাটিছিলোঁ। সৰু এখন পাঞ্চম প্লেট আছিল, 120 মেচিনৰ কাৰণে আপোনাৰ পাঞ্চম প্লেট আছিলে। সেই পাঞ্চম প্লেট আজিকালি মানে এইটো উঠি গ'ল, পাঞ্চম প্লেটত কাটাটো। কাৰণ কিয়, এতিয়া মেচিনত কাটিব পাৰে ডিজাইনটো আৰু সোনকাল হয়। কিন্তু যিটো গুঠনি আছে, এই কাৰ্ডত যিটো গুঠনি আছে ইয়াতে এই ঢোলৰে, সেইটো আমাৰ মানে সৰু ল'ৰাবিলাকে কৰে, যিবিলাক সাধাৰণতে আমাৰ সৰু ল'ৰা এনেকুৱাকৈ অলপ ঘৰত সময় পায় পঢ়ি চঢ়ি, তেওঁলোকে সেই ল'ৰাবিলাকে সেইবিলাক মানে গুঠনিবিলাক মাৰি দিয়ে। তাৰ বিনিময়ত তেওঁলোকে এটা পইচা পায় আৰু তেনেকুৱা। আমাৰ সৰু ল'ৰাবিলাকক সেইকাৰণে শুৱালকুছিত মানে বহি থাকিব নালাগে, তেওঁলোকেও কাম ল'ব পৰাকৈ সুবিধা আছে, হয় সুবিধা আছে তেনেকুৱা। তাৰপিছত আৰু এইবোৰ এইবোৰ যে ববিন কৰিছে, এই ববিন কৰাবোৰো মানে এই যিখিনি ববিন আছে, এইকেইটা আচলতে এই যিবিলাক আমাৰ বনাই থাকোঁতে ছিঙে, এইবিলাকৰ পৰা আমি যোৰা লগাই দিওঁ। ৰাহ বা ৰাহৰ ভিতৰত দি বা বৰ ভিতৰত দি লৈ যায় আমি যোৰা লগাই দিওঁ। কাৰণ ছিঙি থাকিলে আপোনাৰ যেতিয়া আপোনাৰ বুই যাব
তাত মানে অলপ ফাঁক থাকি যাব তো ভাল নালাগিব তেতিয়া লগাই দিয়ে সেইকাৰণে হয় কি আমি ছিঙি থাকিব নিদিওঁ কিবা যদি সূতা ছিঙি আছে আমাৰ যিজন শিপিনী থাকে তেওঁ লগে লগে সেইটো বাকীখিনি যোৰা দি দিয়ে আৰু এই যিটো সূতা হয় পাট সূতা বা আপোনাৰ মুগা সূতা সেইটো সূতাটো ক'ৰ পৰা হয় সূতাটো আচলতে আমাৰ অন্যান্য ঠাইৰ পৰা আহেতো আমাৰ ধৰি লওক আপোনাৰ বেনাৰস বা কৰ্ণাটক এইবিলাক জেগাৰ পৰা আহেতো কিছুমান চাইনা দিও আছে সেইবিলাকৰ পৰাও আহে সেইখিনি আমাৰ আচলতে বাহিৰৰ পৰা আহে আমাৰ ইয়াতে আমি দোকানত উপলব্ধ আমাৰ শুৱালকুছিত যিখন মাৰ্কেট আছে সেই মাৰ্কেটত উপলব্ধ আৰু আমি শুৱালকুছিৰ পৰা সেইটো ক্ৰয় কৰিলোঁ আৰু আমাৰ শুৱালকুছিৰ দোকানীবিলাকে গুৱাহাটীৰ পৰা ক্ৰয় কৰে আৰু তাৰ যিবিলাক মানে আপোনাৰ সেই আছে মানে ষ্ট'ৰেজ আছে এই ষ্ট'ৰেজৰ মালিকবিলাকে এইটো বিভিন্ন ঠাইৰ পৰা যিবিলাক মানে ঠাইত প্ৰডাকশ্যন হয় সূতাটো তেওঁলোকে তাৰ পৰা ষ্টক কৰি লয় আৰু মানে প্ৰথম মই যেতিয়া শুৱালকুছিলৈ আহিছিলোঁ তেতিয়া দেখিছিলোঁ মানে সূতাটো ৰং কৰিবলৈ হ'লে কিবা পানী এনেকৈ কিবা খাৰ দিয়ে নেকি আৰু সেইটো প্ৰক্ৰিয়াটো আমাৰ যিটো দি সূতা বুলি কওঁ আমি যিটো দীঘলকৈ আছে এই দি সূতাটো আমি বইল কৰি ল'ব লাগে কাৰণ তাত সূতাটোত এটা মাৰ থাকে সেই মাৰটো গুচোৱাৰ কাৰণে আমি জুই আৰু গৰম মানে পানীটোত চৌদা চাবোন দি বইল কৰি লওঁ তেতিয়া তাৰ মাৰটো গুচি যায় সেনেকুৱা ছিষ্টেমত কৰি লৈছিলোঁ কিন্তু আজিকালি এনেকুৱা হ'ল যে এইখিনিও মানে আমাৰ আমি কৰি ল'ব নালাগে মালিক পক্ষই মানে এইখিনি তাৰ পৰা ৰেডিমেড নহয় আমাৰ যিবিলাক দোকানত বিক্ৰী কৰে তেওঁলোকে এইখিনি কৰি দিয়ে আৰু তেওঁলোকৰ লগত মেচিন আছে মেচিনত মানে আপোনাৰ বমিনটো সূতাটো ভৰাইও দিয়ে সেইটোবিলাক কিছু সহজ হৈছে মেচিনৰ ফলত আমাৰ কিছু কাম সহজ হৈছে আগতে আমি সেইবিলাক নিজে কৰি ল'ব লগা হৈছিল তেনেকুৱা ঠিক এতিয়া আমাৰ যিবিলাক বাণী সূতা বুলি কয় আমাৰ ৰঙিল সূতা এই ৰঙিল সূতাবিলাকো মানে আপোনাৰ আহোঁতে ৰং হৈ আহে কিন্তু আগতে আমি এইবিলাক আমি ৰং নিজে কৰি লৈছিলোঁ আৰু তাৰ কাৰণে আপোনাৰ উইভাৰবিলাকে আপোনাৰ ট্ৰেইনিং দিছিলে চৰকাৰৰ ফালৰ পৰা ট্ৰেইনিং দিছিলে বা আৰু আমি পৰম্পৰাগতভাৱে এইবিলাক জানি লৈছিলোঁ সেই হিচাপে আমি কৰিছিলোঁ আৰু মই ইয়াত এটা কথা দেখিছোঁ তিনিডাল গৰকা আমি সাধাৰণতে আমাৰ মাটিশালবোৰত দুডাল গৰকা থাকে ইয়াত মই তিনিডাল দেখিছোঁ এই ওপৰৰ ডাল এই দুডাল বাৰু মই গম পালোঁ মানে জালিটো দিয়ে আৰু এইডালৰ কামটো কি বাৰু এইডালে আপোনাৰ এই যিটো মেচিনটো মানে কাম কৰি আছে এইটো মানে দাঙি দিয়াৰ লগে লগে তাত যিখিনি কাঠ থাকে সেই হয় কাঠখন গুচি যায় ইয়াত আপুনি এইখনত চাই ল'ব পাৰিব এইখন শালত এইটো আপুনি অলপ লক্ষ্য কৰিবচোন মেচিন দাঙি দি এইয়া কাঠখন গুচি গ'ল যিখন কাৰ্ডত আমি কৰি আছিলোঁ সেই কাৰ্ডখন গুচি গ'ল আপুনি চাইডত কামটো এইয়া গুচি গ'ল আপুনি চাই ল'ব দিছোঁ পেলো দি দাং এইয়া এটা কাৰ্ড গুচি যায় তেনেকুৱা আৰু হয় তাত মানে দাঙি দিয়া যায় তাত মানে আপোনাৰ এই কাঠ এইটো হয় আমাৰ 120ৰ মেচিন এই 120ৰ মেচিন কাৰণে ইয়াত আমি 120টা ফুটা কৰিব পৰা কাঠখনত কেপাচিটি আছে এই মৰ্মে ইয়াত যিকেইটা ফুটা লাগে আমাৰ সেইকেইটা আপোনাৰ কৰা হৈছে আৰু এই ফুটাকেইটাতে আপোনাৰ এই তাত মিডেল বুলি আছে হুক বুলি আছে তাত মানে সোমাই যাব যিকেইটা ফুটাত সোমাই যাব সেইকেইটালৈ আমাৰ ইয়াতে উঠি যাব ইয়াতে মানে আপোনাৰ দাং খাই যোৱাৰ কাৰণে ইয়াত আমি সৰকাব ভাল হয় আৰু এনেকুৱা মাকুটো ভিতৰত সোমাই থাকে এই মাকুটো এই বাকচটোত সোমাই থাকে আৰু ইয়াত যেতিয়া আমি তাঁৰ মাৰিব লগা হয় এইটো এইফালৰ পৰা সেইফাললৈ গুচি যাব আৰু সেইফালৰ পৰা এইফালে আহিব তেনেকুৱাকৈ আচলতে এইডাল মানে এটা টাক্সাৰ বনাই থোৱা হৈছে এইটো মানে লৰচৰ যাতে কৰিব নোৱাৰে শিপিনীটো বহাত যাতে শালখন মানে টানা আৰু এৰি দিয়াত যাতে সুবিধা পায় সেইকাৰণে আচলতে এইটো টাক্সাৰ এনেকুৱাকৈ গোটেই শালখন এবাৰ দেখাই দিয়াচোন এইফালৰ পৰা গোটেই বস্তুটো দেখাই দিয়া এনেকৈ শালখন আৰু এইকেইটা মানে এইখন বান্ধি থৈছে টানি থৈছে আচলতে টানি থৈছে আৰু ইফালে পিছফালে এনেকুৱা এইখন প্লেন বনাই আছে ন এইখন বৰ্তমান প্লেন বনাই আছে ডিজাইন আছে কৰিব পৰাকৈ কিন্তু বৰ্তমান প্লেন মাৰি আছে মানে সেইটো খিলা বুলি কয় সেই খিলাটো দি মানে বাতিটোত টান কৰি ৰাখি থোৱা আছে বান্ধি থোৱা আছে সেইটো খিলা গুণা ফুল নেকি এইটো গুণা আৰু এইটো কি বুলি কয়
এইটো মানে আপোনাৰ ঊল আছে, ৰঙাটো ঊল আৰু সেইটো গুণা। এইটো মীনা কৰা ডিজাইনৰ নেকি? এইটো মীনা কৰা ডিজাইন বুলি কয়, এইবিলাক মীনা কৰা হয়। আৰু এই মেচিনবোৰ ইয়াত বনাই নে এইবোৰ বাহিৰৰ পৰা কিনিব লাগে? বাহিৰৰ পৰাই অনা হয়, মেচিনবোৰ বাহিৰৰ পৰা আহে। বাহিৰৰ পৰা আহে। আমাৰ আজি ভিডিঅ'টো ইমানখিনি আছিলে। আচলতে শুৱালকুছিলৈ আহিলোঁ যেতিয়া তাঁতশালৰ বিষয়ে অকণমান দেখাওঁ বুলি ভাবিলোঁ, আৰু সেয়েহে জানিবলৈ মন কৰি দাদাৰ ওচৰলৈ আহিলোঁ, আৰু তেওঁ খুব ধুনীয়াকৈ কথাখিনি বুজাই দিলে। গতিকে তেখেতলৈ অশেষ ধন্যবাদ জনালোঁ ইমান ধুনীয়াকৈ বুজাই দিয়াৰ কাৰণে। হয়, আমাৰ ফালৰ পৰা ধন্যবাদ থাকিল আপোনালৈ। আমাৰ ইয়াত আহি আপোনালোকে আমাৰ শিল্পটোৰ কথা জানিব বিচাৰোঁ, আমি যিখিনি ক'লোঁ বা আপোনালোকে শুনিলে। আমাৰ কিন্তু এতিয়া শিল্পটোৰ ভৱিষ্যতটো খুব বেয়া হৈ আহিছে। পাট সূতাৰ যথেষ্ট দাম, যাৰ কাৰণে আমি বজাৰত যিটো হাৰত কাপোৰযোৰত দাম পাব লাগে পোৱা নাই। সেয়ে বহুতৰ শালৰ ফেক্টৰীবিলাকত শালবিলাক বৰ্তমান বন্ধ হৈ যোৱাৰ উপক্ৰম। তথাপিও আমাৰ চলিব লাগিব, আমি এইটো আমাৰ কৰ্ম বা এইটোৱে আমাৰ উপাৰ্জনৰ পথ। এইটো সেইকাৰণে আমি 2-4খন শাল এনেকুৱাকৈ চলাই আছোঁ। আৰু মানে চৰকাৰে এই ক্ষেত্ৰত যদি পদক্ষেপ লয় যে আমাৰ মানে যিটো মেটেৰিয়েলছ সেইটো যাতে মানে আপোনাৰ কম দামত যোগান ধৰাৰ ব্যৱস্থা যদি কৰে, নিশ্চয় আমাৰ শুৱালকুছিবাসী ৰাইজে উপকৃত হ'ব, বা আমাৰ ডেকা ল'ৰা ছোৱালীবিলাকে এই শিল্পটোৰ লগত যদি জড়িত হৈ থাকে, তেতিয়া হয়তো আমি এটা কথা ক'ব পাৰোঁ যে আমাৰ যিবিলাক আপোনাৰ নিবনুৱা সমস্যা এইটো নাইকিয়া হ'ব, বহুত যথেষ্টখিনি মানে আপোনাৰ মানে নাইকিয়া হৈ যাব যথেষ্টখিনি। এই শিল্পটোৰ লগত আমি যদি লাগি থাকোঁ, তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালী শিক্ষা গ্ৰহণ কৰি এইটো শিল্পত যদি লাগি থাকে, নিশ্চয় আমাৰ নিবনুৱা সমস্যা বহুত লাঘৱ হৈ যাব। এইটো চৰকাৰৰ কাৰণেও আচলতে সুবিধাজনক কথা। চৰকাৰলৈ আচলতে তেখেতে অনুৰোধ জনাইছে। আৰু আমি ভিডিঅ'টো আচলতে আজি ইমানতে সামৰিম। পুনৰ আন এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম আপোনালোকক। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। আচলতে ভিডিঅ'টোত মই অকণমান তাঁতশালৰ বিষয়ে তথ্যহে দিবলৈ বিচাৰিছিলোঁ। যদি ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।